Hello guys, আমাৰ ৰঙালাও চেনেলৰ ভিডিঅ'সমূহ আগতীয়াকৈ চাবলৈ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব লগতে ওচৰতে থকা ঘণ্টা বাটনটো ক্লিক কৰিব নাপাহৰিব দেই ধন্যবাদ হায় ৰে হায় হায় ৰে হায় নাই কিবা এটা দিবই তাত নাই এইবিলাক ট্ৰেক্টৰখন ডাউঘৰে চাফা চুফা কৰিছে নাই এইবিলাক মবিলগিলা চেক কৰা নাই ইয়াতো ডাউঘৰ গিলাৰ লগতো কি হৈছে দৰমহাটো কিন্তু ডাইৰেক্ট ল'ব সিহঁতে তাৰ মাহটো ক্লিয়াৰ নহওঁতে আগে দৰমহা লাগে সিহঁতক আসসালামু আলাইকুম দাদা অ' দাদা ৰোজাদাৰ মানুহ একো খাব পৰা নাই পানী খাই ৰোজা ৰাখছোঁ কিবা এটা দিব নেকি দাদা ঐ তই গৈছা না ডাউঘৰে এনেই গাড়ীখন বয়া কৰি থৈ দিছি আৰু তাৰপিছত এইগিলাত পইচা খুজিব আছে যা তাড়াতাড়ি যা যা ইয়াৰ পৰা খালি ভিক্ষা মচান লৈ কেনে ভিক্ষা খুজিব আহিব দিবও পাৰি দা কিবা এটা পইচাই নাই অ' ভুটীয়া 5 টকীয়া আছে ল'ব নেকি দিয়ক আৰু গৰীব মানুহ দা হ'ব দিয়ক আসসালামু আলাইকুম দা ওয়ালাইকুম সালাম জান যোৱাকালি যে ফিল্মখন চালোঁ বহুত ভাল লাগিছিল ন এইবাৰ ক'ত তোমাৰ প্লেন মই ভাবি আছোঁ অলপ দূৰতে যাম নেকি বৰ হৈ গৈছোঁ বাপৰে থাকিব মন যায় অলপ দূৰত ফুৰি আহোঁগৈ এটা কাম কৰিলে ভাল হয় নেকি এইবাৰ দাৰ্জিলিং যাব পাৰোঁ নহ'লে যাব পাৰে দাদা কিবা অলপমান দিব নেকি ৰোজা ৰখা মানুহ পানী খাই ৰোজা ৰাখছোঁ দাদা কিবা অলপ দিয়ক আছে যদি সব হ'ব আপোনাৰ দাদা কিবা এটা দিব ৰোজা ৰখা মানুহ ইফতাৰ কৰিলে যোগান নাই দাদা এই কি লাগে তোমাক কি লাগে কাম নাই গৰমত ইমান যে ডিষ্টাৰ্ব দিয়া ন তহঁতে ভিক্ষাৰীবিলাকে কিবা এটা দি দিয়া নেকি তুমিও মানে ভিক্ষাৰীৰ লগতে মিলি গৈছা ন ইহঁতৰ এইবিলাক নাটক হয় এইবিলাক ইহঁতৰ নটাংকি হয় ইহঁতৰ ভেকশ্যন এইবিলাক বুজি পাইছা তুমি মই মানে ৰোজা ৰাখি আছেতো এইবিলাক নাটক ইহঁতৰ তুমি মানে কি ক'ম তুমিও বুজি নোপোৱা একো কিনে মানুহ ন আৰু ইহঁতে পানী খাই ৰোজা ৰাখছি বোলে ইহঁতে আৰু 10 টকা এটা দিবা নোৱাৰে না আৰু চালা মানুহ এনেহেন থাকি না আৰু 10 টকা এটা দিলে কি যায় আৰু আৰু চিগাৰেটটো মই খাই লওঁ ৰ'বা মানে এইবোৰ কিয় খুৱাব নাই এইবোৰ মোৰ চলে আৰু সেই বুলিও খালে খোৱা এইবোৰ কম দাম এইবোৰ কিয় খোৱা বেছি দাম কিয় নাই মানে এইটো মই নাখালে চলিবই নোৱাৰোঁ ভাল লাগে কিবা আৰু তুমি সৰু ল'ৰা ছোৱালীবিলাকৰ বাদে কি এইবিলাক চিপছ খাই আছা পেলাই দিয়া চিপছ ব'লা আমি এতিয়া ৰেষ্টুৰেণ্টত যাই কিবা কিবি এইখন ভাল ৰেষ্টুৰেণ্ট
কি খাবা তুমি এতিয়া তোমাৰ যিমান হেৰি দিয়া আৰু ঐ দেউ আমাক চাওমিন দিব আৰু পানীৰ বটল আৰু স্প্ৰাইট দিব এটা বলা নাখাওঁ খাওঁ মন নাই একেবাৰে পুৰা কিমান হ'ল বিল গোটেই মিলি 400 টকা ঠিক আছে আহিছো ন যাবা যাবেন দেখছি না এই দ্বিতীয় ভিখারিটু 10 টাকা এটা দিবা পারা নাই হ্যাঁ তার 10 টাকা এটা দিবা পারা নাই 400 টাকার বস্তু এটা খাই না খাওয়া খেয়ে গুছি গেল বাপরে থেপতে দিয়ে এনে মানুষ থাকে না আরো জীবন রে 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 আল্লাহ দিনটো বুঝি বুঝি আহি 500 টাকা বাসু পানি খাই আল্লাহ তুমি মিলাবা মিলাবা আল্লাহ তুমি আজিও পানি খাই ইফতার করবা লাগবে আজিও 60 টাকা বস্তা খাবো পানি খাই ইফতার করবা লাগবো আজিও আল্লাহ তুমি মিলাবা আল্লাহ ভাই তেতিয়া থৈ ভিক্ষা খুজি থাকোঁতে মোৰ ইমান দুখ লাগছি ইহঁতে 1 টকাও দিয়া নাই আপোনাক মই ঘৰত এইটো আপেল আঙুৰ কেইটামান খেজুৰ মই ঘৰত আনিছিলোঁ এইটো ল গধূলি থৈ ইফতাৰ কৰবি মোৰ তেতিয়া বিৰাট দুখ লাগছে দে কিন্তু বিৰাট দুখ লাগছে যা টকা লাগ আহাত যা ভালে দে গধূলি কিন্তু ইফতার করব দে মই যাও দে আল্লাহ তোক রাখা যা ভালে হাই ৰাইজ আমি আজি ভিডিঅ'টোৰ দ্বাৰা ইয়াকে বুজাব খুজিছোঁ যে ভিখাৰীসকলক কেতিয়াও অৱমাননা কৰিব নালাগে কাৰণ আপোনালোকে দেখিলে আমি ভিডিঅ'টোত কিমান পইচা খৰচা কৰি খোৱা বস্তুবোৰ এনেই পেলাই দিলোঁ আমি যদি এইখিনি পইচা ভিখাৰীজনক দিলোঁ হয় কিমান কামত আহিল হয় সেনেদৰে আপোনালোকক কিবা যদি পইচা খৰচা কৰি এনেই ধৰি লওক বেয়াকৈ খৰচা কৰিব খোজে সেই পইচাখিনি নিজাকৈ খৰচা কৰাৰ সলনি ভিখাৰীজনক দি দিব কিজানি তেওঁ এদিন হ'লেতো ভালদৰে খাব পাৰিব ধন্যবাদ আৰু এই ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব গতিকে মই এই ভিডিঅ'টোত নতুন সদস্য মই হয় বড় ইয়াৰ কাৰণে মই বড় দি কৈছোঁ जोंनि ভিডিঅ'खौ जुदि मोजां नुयोबा লাইক খালাম শ্বেয়াৰ খালাম সাবস্ক্রাইব খালাম দেখাতে হ্যান্ডসাম নহলেও ও মোরা কলিজা বেয়াও নহয় মই তই এবাৰ ভাবিছা